Hello, welcome back to my another new video. স্বাগতম জনাইছো আপোনালোকক মোৰ হয়নো এতে ভিডিঅ'লৈ। তো মই আজি দেখুৱাম আপোনালোকক মোৰ ঘৰৰ পিছফালে মই বাৰী খেতি কৰাব দিছিলোঁ। ঠিক আছে, তো আগতে মই ভিডিঅ' বনাইছোঁ কিন্তু ইউটিউবত ভিডিঅ'টো দিয়া নাছিলোঁ, ফেচবুকত দিছিলোঁ। ঠিক আছে, মিচিঙা অবি বুলি আছে। তো তেতিয়া মই এইটো যোনদিনা মানে হাল বাইছিলে, হাল বাওঁতে মই ভিডিঅ' এটা বনাইছিলোঁ ফেচবুকৰ কাৰণে। তো মই ইয়াতে বন্ধাকবি আৰু বেঙেনা ৰুম বুলি। ঠিক আছে, বন্ধাকবি ফুলকবি। তো এইটোৱে মই আজি মানে 2-3 মহিনাৰ পিছত মই আজি আপোনালোকক দেখামগৈ এই বাৰীটো কেনেকৈ আছে। ঠিক আছে, তো আপোনালোকে চাব। যদি কোনোবাই যদি ফাৰ্মাৰ হয় কমেণ্ট কৰিব কেনেকৈ আপোনালোকৰ এইফালে মানে খেতিয়কৰ কাৰণে কিমান উপযোগী মানে। ঠিক আছে, তো এইটো ভিডিঅ' বনাইছোঁ, আপোনালোকে চাব আৰু আপোনালোকে কমেণ্ট কৰিব কোনে কোনে বাৰী খেতি কৰে। ঠিক আছে, তো মই আজি আপোনালোকক দেখুৱাম মোৰ বাৰী খেতিটো তো কেনেকৈ আছে বন্ধাকবি খেতিটো। ঠিক আছে, তো আপোনালোকে চাব পাৰি পুৰা মানে একটা যদি বন্ধাকবি কাটে তাত মেক্সিমাম 3-4 কেজিমান হ'ব। ঠিক আছে, মোৰ ইমান নাই, 1 বিঘামান মাটি আছে। তো ঘৰৰ পিছফালে এইটো বনাই আছোঁ, মানে লাহে ধীৰে কৰি মানে শিকি আছোঁ কেনেকৈ মানে খেতিয়ক হ'ব পাৰি, বাৰী খেতি কেনেকৈ কৰা হয়। ঠিক আছে, খেতিটো কৰা হৈছে, খেতি ভালেই হৈছে বাৰু। মেক্সিমাম 90-95% মানে ভাল হৈছে খেতিটো। ঠিক আছে, পানীটো দিব লাগে, মাজে মাজে দবাই মাৰিব লাগে, এইটোৱে। তো আপোনালোকক দেখাম মোৰ এতিয়া বৰ্তমান আছে বন্ধাকবিটো আছে, ফুলকবি নাই। ঠিক আছে, ফুলকবি মানে পূৰা উগাই মেলি খতম, মানে বেচি মেলি পাইছিলে আৰু কিবা এটা। ঠিক আছে, তো বাৰী খেতি কৰিলেতো প্ৰফিটটো হ'বই। তো আপোনালোকক দেখাম, তো চাই থাকিব। যোনে যোনে আৰু খেতি কৰে তেওঁলোকে চাব। আৰু আপোনালোকৰ পালে কেনেকুৱা বাৰী খেতি কৰি কেনেকুৱা কি প্ৰচেছত বাৰী খেতি কৰা হয় আপোনালোকেও কমেণ্ট কৰি জনাব। তো মই এতিয়া দেখাই দিছোঁ আমাৰ বন্ধাকবিটো। ঠিক আছে, তো এইটো হৈছে বন্ধাকবি। ঠিক আছে, ইফালে চফা কৰিছিলোঁ আগতে সৰুতে, যেতিয়া সৰু হৈ আছিলে তেতিয়া চফা কৰিছিলোঁ, এতিয়া বৰ্তমান চফা কৰা নাই। ঠিক আছে, তো ইফালে চাওক, তো ইমান ডাঙৰ ডাঙৰ, কেমেৰাত হয়তো সৰু দেখিবও পাৰে, তো পূৰা ডাঙৰ ডাঙৰ হৈ আছে। তো আপোনালোকে চাব পাৰি, কেমেৰাত সৰুৱে পৰহি মানত নতুনকৈ এটা মটৰ বহাইছোঁ, সেইটো চেলো বুলি কয় নে কি কয় মই ইমান নাজানো, বাট বহাইছে আৰু মেচিন এটা এইটো পানী দিবৰ কাৰণে। আমাৰ ইয়াত খৰাং হয়তো। ঠিক আছে, তো খৰাং হোৱাৰ কাৰণে ইয়াত ইমান পানী নাথাকে, পূৰা শুকান হৈ থাকে। ঠিক আছে, আৰু যোনে যোনে নাজানে খেতিৰ বিষয়ে তো কমেণ্ট কৰিব, আৰু যোনে যোনে জানে অকণমান কেনেকৈ ভাল কৰিব পাৰি আপোনালোকে কমেণ্ট কৰি জনাব। ঠিক আছে, এইটোৱে। আৰু মই একটা ভিডিঅ' বনাইছিলোঁ এইটো নোৰোৱাৰ আগত, যেতিয়া হাল বাইছিলে তেতিয়া মই ভিডিঅ' এটা বনাইছিলোঁ, ইয়াত বাৰী খেতি কৰাব, কি কি খেতি কৰাব মই কৈ দিছিলোঁ। ঠিক আছে, মই ফেচবুকত কৈছিলোঁ, এই ভিডিঅ'টো ফেচবুকত পষ্ট কৰিছিলোঁ, ইউটিউবত দিয়া নাছিলোঁ। তো এইটোৱে। আৰু ফুলকবি ইয়াত ৰুইছিলে, ফুলকবি ইয়াত ৰুইছিলোঁ। ঠিক আছে, ইয়াত ৰুইছিলে ফুলকবি, পূৰা ফুলকবিবোৰ খতম হৈ গ'ল মানে। ঠিক আছে, তো বেছি খতম হৈ গ'ল, ইমান দিন নাথাকে, 1 মহিনাটো 1.5 মহিনাত পূৰা কমপ্লিট হৈ যায়, পূৰা ডাঙৰ হৈ যায়। ইয়াত এতিয়া পূৰা উশান বালি হৈ আছে। ঠিক আছে, তো এইকাৰণে মটৰ বহোৱা হৈছে ইয়াত নতুনকৈ। এইটো তেল ঢালিব লাগে, ডিজেল। তো তেলৰ পৰা এইবিলাক চব আকৌ পানী দি পেলাই বেঙেনা পুলি পচাই থৈছোঁ, আপোনালোকক দেখাম। এই বেঙেনা পুলিটো ইয়াত লগোৱা হ'ব। ঠিক আছে, তো ইয়াত লগাব বেঙেনা খেতি। তো এইটো যেতিয়া উঘালি মেলি খতম হ'ব তেতিয়া বেঙেনা লগাব, ইয়াত পানী দি আলমাৰি পূৰা জাবৰবিলাক গোটাই আলমাৰি, তাৰপিছত পানী ভিজোৱাব। পানী ভিজোৱাৰ 2 দিনমানৰ পিছত যেতিয়া পোকবিলাক ওলাই বাহিৰত যাব তেতিয়া বেঙেনা পুলিবোৰ ৰোৱা হ'ব ইয়াত। ঠিক আছে, তো মই দেখাম আপোনালোকক। ইয়াত বেঙেনা পুলি ৰোৱাই থৈছোঁ। ঠিক আছে, ইয়াত বেঙেনা পুলি, এই বেঙেনা পুলিবোৰ যেতিয়া উঠিব বন্ধাকবিবোৰ তেতিয়া এই বেঙেনা পুলিবিলাক ৰোৱা হ'ব। ঠিক আছে, তো এতিয়া অকণমান ডাঙৰ হৈ আছে বাৰু, পানী যেতিয়া ডাঙৰ কৰাই আছোঁ। তো সেইটোৱে। তো আপোনালোকে যোনে যোনে খেতি কৰে বাৰী খেতি আপোনালোকে কমেণ্ট কৰি জনাব তলত, আৰু যোনে যোনে নকৰে বা কৰিম বুলি ভাবি আছে তেওঁলোকৰ পালেও আপোনালোকৰ বৰ্গলৈ শ্বেয়াৰ কৰি দিব। বাৰী খেতি কৰিলে কিমানটো মানে প্ৰফিট হয় বা লোকচান হয়। লোকচানটো নহয়, প্ৰফিটটো তামাম হয়। ঠিক আছে, তো খেতিটো অকণ কষ্ট হ'ব,
তো এইটোৱে আৰু যদি আপোনালোকক আৰু একবাৰ দেখাই দিছোঁ চাব এইটো পূৰা বাই বাই সকলোকে আৰু ক'ৰ পৰা মোৰ ভিডিঅ' চাই আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব থেংক ইউ ছ' মাছ বাই বাই